পিএম কিষাণ যোজনাৰ অধীনত কৃষকসকলক আৰ্থিক সহায়তা দিয়া হয়। প্ৰতি বছৰ কৃষকসকলে 1000 টকা 3টা পৃথক কিস্তিত লাভ কৰে। আগতে কোৱা হৈছিল যে কৃষকসকলে 22তম কিস্তিৰ ধন 24 ফেব্ৰুৱাৰীলৈকে পাব পাৰে, কিয়নো গুৱাহাটীত আগৰ বছৰত ফেব্ৰুৱাৰী মাহত 24 তাৰিখে কিস্তি মুকলি কৰা হৈছিল। যদিও এতিয়া ফেব্ৰুৱাৰী মাহো শেষ হ'ল, তথাপিও চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো ঘোষণা কৰা হোৱা নাই। মিডিয়া ৰিপৰ্ট অনুসৰে মাৰ্চ মাহৰ 5 তাৰিখলৈকে কিস্তিৰ ঘোষণা হ'ব পাৰে। যদি শেষ মুহূৰ্তলৈকেও ঘোষণা কৰা নহয়, তেন্তে আগন্তুক আপডেটৰ বাবে অপেক্ষা কৰিব লাগিব। ইয়াৰ বাবে আপুনি চৰকাৰী ৱেবছাইটত গৈ এই বিকল্পত ক্লিক কৰক, তাৰ পিছত নিজৰ আধাৰ নম্বৰ আৰু কেপচা লিখক। এইদৰে আপোনাৰ eKYC সম্পূৰ্ণ হ'ব। সফল eKYC সম্পৰ্কীয় এটা বাৰ্তা আপোনাৰ মোবাইল নম্বৰলৈ আহিব। eKYCৰ লগতে কৃষকসকলৰ বাবে ফাৰ্মাৰ আইডি বনোৱাটো প্ৰয়োজনীয়। ইয়াৰ বাবে আপুনি চৰকাৰী ৱেবছাইটত গৈ এই বিকল্পত ক্লিক কৰক, তাৰ পিছত নিজৰ আধাৰ নম্বৰ আৰু কেপচা লিখক। আপোনাৰ ফাৰ্মাৰ আইডি প্ৰস্তুত হ'ব আৰু তেতিয়াহে আপুনি এই যোজনাৰ সুবিধা লাভ কৰিব পাৰিব।